নমস্কাৰ। আজি আমি ক্লাছ 9 আৰু 10ৰ কাৰণে নেৰেশ্যন লৈ আহিছোঁ। বক্তাই কোৱা কথাকে উক্তি বা নেৰেশ্যন বুলি কোৱা হয়। নেৰেশ্যন দুই প্ৰকাৰৰ, ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যন। বক্তাই কোৱা কথাকে যেতিয়া হুবহু ৰূপত তুলি দিয়া হয় তেতিয়া তাক প্ৰত্যক্ষ উক্তি বা ডাইৰেক্ট নেৰেশ্যন বুলি কোৱা হয়। আৰু যেতিয়া বক্তাই কোৱা কথাক আমি আমাৰ মতে লিখোঁ বা আমাৰ মতে কওঁ তেতিয়া তাক কোৱা হয় ইনডাইৰেক্ট নেৰেশ্যন। আজি আমি ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ কেনেকৈ পৰিৱৰ্তন কৰা হয় তাৰ নিয়মবিলাক আলোচনা কৰিম। সেই নিয়মখিনি আলোচনা কৰিবলৈ যোৱাৰ আগতে প্ৰথমে আমি সেন্টেন্স বাই সেন্টেন্স কেনেকৈ নেৰেশ্যন চেঞ্জ কৰা হয় সেই বিষয়ে জানি লওঁ। আমি সকলোৱে জানো ইংৰাজী ভাষাত সেন্টেন্স 5 প্ৰকাৰৰ: assertive sentence, interrogative sentence, exclamatory sentence, optative sentence আৰু imperative sentence। প্ৰথমে আমি assertive sentenceত কেনেকৈ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰা হয় সেই বিষয়ে আলোচনা কৰিম। নেৰেশ্যন চেঞ্জ কৰিবলৈ যোৱাৰ আগতে আমি এটা বাক্য লৈ লৈছোঁ, ৰাম said earth is round। ইয়াত saidটো হৈছে ৰিপৰ্টিং ভাৰ্ব আৰু যিটো আমি ইনভাৰ্টেড কমাৰ ভিতৰত লিখিছোঁ সেইটো হৈছে ৰিপৰ্টেড স্পীচ। অৰ্থাৎ এই ৰিপৰ্টিং ভাৰ্বৰ টেন্স অনুসৰি ৰিপৰ্টেড স্পীচৰ টেন্স সলনি হয়। কিন্তু যদি বাক্যটো চিৰসত্য বা অভ্যাসগত সত্য বাক্য হয় তেতিয়াহ'লে ইয়াত টেন্সৰ কোনো পৰিৱৰ্তন নহয়। ৰাম said earth is round এইটো হৈছে এটা ডাইৰেক্ট নেৰেশ্যন আৰু এইটো হৈছে ডাইৰেক্ট স্পীচ। যেতিয়া আমি ডাইৰেক্ট নেৰেশ্যন বা ডাইৰেক্ট স্পীচ লিখোঁ তেতিয়াহ'লে আমি ৰিপৰ্টেড ভাৰ্বৰ পিছফালে কমা আৰু ৰিপৰ্টেড স্পীচটো আমি ইনভাৰ্টেড কমাৰ ভিতৰত লিখোঁ। এতিয়া আমি কেনেকৈ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰা হয় সেই নিয়মসমূহৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আমি এছাৰ্টিভ সেন্টেন্সত ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন চেঞ্জ কৰাৰ নিয়মখিনি আলোচনা কৰিম। এছাৰ্টিভ সেন্টেন্সত ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ নিওঁতে আমাৰ পৰিৱৰ্তন হয়, 4টা মেইন বস্তু পৰিৱৰ্তন হয়। এটা হৈছে প্ৰনাউন, টেন্স, টাইম এক্সপ্ৰেছন আৰু প্লেচ এক্সপ্ৰেছন। প্ৰথমে আমি ডাইৰেক্ট স্পীচৰ পৰা প্ৰনাউনবোৰ ইনডাইৰেক্ট স্পীচত কিদৰে সলনি হয় সেই বিষয়ে আলোচনা কৰিছোঁ। আই থাকিলে হি বা চি হয়, মি হিম বা হাৰ হয়, মাইটো হিজ বা হাৰ হ'ব, উই দে আছ দেম, আৱাৰ দেয়াৰ, দিছ ডেট, দিজৰ কোনো পৰিৱৰ্তন নহয়। এইখিনি হৈছে এছাৰ্টিভ সেন্টেন্সত ডাইৰেক্ট স্পীচত প্ৰনাউনবোৰ কিদৰে সলনি হয়। ইয়াৰ পিছত আমি আলোচনা কৰিম টাইম কেনেকৈ সলনি কৰা হয়। এইবাৰ আমি আলোচনা কৰিব ওলাইছোঁ ডাইৰেক্ট স্পীচৰ পৰা যেতিয়া ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰা হয় তেতিয়া টাইম এণ্ড প্লেচ এক্সপ্ৰেছন কেনেকৈ সলনি কৰা হয়, সময় আৰু ঠাই কেনেকৈ পৰিৱৰ্তন কৰা হয় তাৰ বিষয়ে আমি আলোচনা কৰিব ওলাইছোঁ। প্ৰথমে নাও থাকিলে দেন হয়, টুডে থাকিলে ডেট ডে, টুমৰো থাকিলে দ্য নেক্সট ডে হয়। তেনেকৈ য়েষ্টাৰডে থাকিলে দ্য প্ৰিভিয়াছ ডে নহ'লে দ্য ডে বিফৰ আমি ইউজ কৰিব পাৰোঁ। তেনেকৈ লাষ্ট নাইট থাকিলে দ্য প্ৰিভিয়াছ নাইট ইউজ কৰিব পাৰোঁ। হেয়াৰ, দেয়াৰ, এগো, বিফৰ, দিছ, ডেট এইখিনি হৈছে প্লেচ। ওপৰৰখিনি আমি পাইছিলোঁ টাইম, দিছ, ড'জ, কাম, গ', লাষ্ট থাকিলে চ' বা ইন ডেট ৱে বুলি আমি ব্যৱহাৰ কৰিব পাৰোঁ। ইট থাকিলে ডেট হয়। এইখিনি হৈছে টাইম এণ্ড প্লেচ এক্সপ্ৰেছন। ইয়াৰ পিছত আমি আলোচনা কৰিম টেন্স কেনেকৈ সলনি কৰা হয় ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰোঁতে। এইবাৰ আমি আলোচনা কৰিব লৈছোঁ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে টেন্সৰ কিদৰে পৰিৱৰ্তন হয়। যে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকিলে ৰিপৰ্টিং স্পীচটোৰ টেন্স এনেদৰে পৰিৱৰ্তন হয়। যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে তেতিয়াহ'লে আৰু ৰিপৰ্টেড স্পীচটো চিম্পল প্ৰেজেণ্ট টেন্সত থাকে তেতিয়া ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে চিম্পল প্ৰেজেণ্টটো চিম্পল পাষ্ট হয়। উদাহৰণ হিচাপে আমি ল'ব পাৰোঁ ৰাম said ইনভাৰ্টেড কমাৰ ভিতৰত আই ৰাইট এ লেটাৰ। যেতিয়া আমি এইটো ইনডাইৰেক্ট নেৰেশ্যনলৈ নিম তেতিয়া হ'ব ৰাম said that he wrote a letter। মেইন ভাৰ্বটো
সিম্পল প্ৰেজেন্টৰ পৰা সিম্পল পাষ্টলৈ পৰিৱৰ্তন হ'ব হেদৰে যেতিয়া ডাইৰেক্ট নেৰেশ্যনত প্ৰেজেন্ট কন্টিনিউয়াস টেন্স থাকিব পাষ্ট টেন্সত হ'ব পাষ্ট কন্টিনিউয়াস ইনডাইৰেক্ট স্পীচত পাষ্ট কন্টিনিউয়াস হ'ব যেনেকৈ ৰাম said I am writing a letter indirect narration hobo Ram said that he was writing a letter tenikoy jodi past present perfect tense of thake direct speech to tetia indirect speech hobo past perfect tense eke udahoron eta ami lobo paro Ram said I has come jetia ami indirect narration of likhim tetia hobo Ram said that he had come. Ekedore present perfect continuous to hobo past perfect continuous past indefinite tense to hobo past perfect tense. Udahoron hisabe ami lobo paru Ram said I wrote a letter. Eto etia ami indirect narration jodi likho amar change korile hobo Ram said that he had written a letter. তেনেকে ফিউচাৰ টেন্সত আমি সেল ব্যৱহাৰ কৰো যেটো ডাইৰেক্ট নেৰেশ্যন বা ইনডাইৰেক্ট নেৰেশ্যনকে পৰিৱৰ্তন কৰিলে হ'ব should বা would যেটো সাবজেক্টটো অনুসৰি পৰিৱৰ্তন হ'ব will to তেনেকৈ should বা would হিচাপে পৰিৱৰ্তন হ'ব যেহেতু আমি নেৰেশ্যন কেনেকৈ পৰিৱৰ্তন কৰা হয় তাৰ নিয়মসমূহৰ বিষয়ে অলৰেডি আলোচনা কৰিছো এতিয়া মই কেইটামান উদাহৰণ হিচাপে আলোচনা কৰিব বিচাৰিছো প্ৰথমে লিখিছো Rahim said I shall do it now এটো হৈছে said to হৈছে ৰিপৰ্টিং ভাৰ্ব গতিকে ৰিপৰ্টিং ভাৰ্বটো যেতিয়া past tense আছে আমি এতিয়া ইনডাইৰেক্ট স্পীচটো আমি ইনডাইৰেক্ট স্পীচলৈ নিব লাগিব Rahim said etia reporting ভাৰ্বৰ পিছত যত কমা থাকে কমাটো উঠি যায় তাত হ'ব that ব্যৱহাৰ হ'ব that ব্যৱহাৰ কৰি আমি দুইটা বাক্য সংযোগ কৰিম ইয়াৰ পিছত আছে I to যিটো pronoun I to হ'ব Rahim যেহেতু Rahimৰ ঠাইত হ'ব I ঠাইত আমি লিখিম he shall past tense আছে shall হ'ব would do that then আমি অলপ আগতে নিয়মসমূহ আলোচনা কৰিছো ইট থাকিলে that হয় আৰু নাও থাকিলে then হয় নেক্সট সেন্টেন্সটো লৈছো আমি I say I am writing a story এটো আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত যেটো ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ কৰিলে হ'ব past continuous tense যেহেতু said ভাৰ্বটো past tense ৰিপৰ্টিং ভাৰ্ব past tense আছে গতিকে ডাইৰেক্ট স্পীচ টু ইনডাইৰেক্ট স্পীচত past continuous tense লৈ পৰিৱৰ্তন হ'ব I said that I was writing a story next sentence লৈছো Mohan said my father went to Delhi yesterday etu went etu আছে past indefinite tense যেটো আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিলে হ'ব past perfect tense Mohan said that my father হ'ব মোহনৰ ঠাইত আমি লিখিম his father had gone to Delhi yesterday ঠাইত আমি লিখিব লাগিব the previous day আমি আজি নেৰেশ্যনৰ বিষয়ে কিছু কথা আলোচনা কৰিছো আশা কৰো এই আলোচনাই সকলোকে কিছু হলেও উপকৃত কৰিব ধন্যবাদ